নমস্কাৰ এভৰিৱান, মই টিকলি পোৱালীয়ে মই পুৰণা ঘৰত থকা দ্বিতীয়টো খণ্ডলৈ স্বাগতম জনাইছোঁ। মই পালোহি এফালে বাৰীত ককাই কি কি খেতি কৰিছে তাকে বোলো এবাৰ চাই যাওঁ। চেলে আলু দিছে, ওলকবি দেখিছেনে কিমান ধুনীয়াকৈ শাৰী শাৰীকৈ আলু গছবোৰ ৰুইছে। তাৰপিছত এইজোপা হৈছে আমাৰ বগৰী। ইফালে পেহী, ভাইটি, খুৰী সকলোৱে বগৰী পৰাত লাগিলে। ময়ো বোলো বগৰী কেইটামান লৈ যাওঁ। আমাৰ ঘৰতো আছে বগৰী, পিছে এইজোপা আগতীয়া হয়। দেখিছেনে হাতেৰেই ছিঙি আনিব পাৰোঁ। এইফালে ময়ো বগৰী দুটামান পাৰি লৈছোঁ। এইয়া আমাৰ বগৰী পাৰি হৈ গ'ল। কিমান ধুনীয়াকৈ পকিছে চাওকচোন। কাৰোবাৰ আকৌ লোভ লাগিছে নেকি? আহিব আমাৰ ঘৰত খাবলৈ। এইফালে মই বাৰীৰ পৰা ওলাই দিছোঁ। এইফালে জপনাখনো মাৰি দিছোঁ, নহ'লে ছাগলী গৰু সকলোখিনি সোমাই গোটেই বাৰীখন শেষ কৰিব। এইফালে আমাৰ ককাই কোৰ মাৰি আছে। তাৰপাছত বগৰীখিনি দেখিছেনে ইমান ধুনীয়া হৈ আছে। মই পিছে গুড়ৰ লগত ধুনীয়াকৈ ভাজি পেলাম, মানে পগাই দিম। আপোনালোকে বাৰু তেনেকৈ খায়নে? পিছে সকলোকে নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।